Hi friends, আপোনালোকে ভালে আছে নে? নিশ্চয় আপোনালোকে ভালে আছে। আৰু মই ইমান বৰষুণ বতৰতো গৈ আছো বজাৰলৈ। কাৰণটো হ'ল কালি মোৰ ঘৰত সত্যনাৰায়ণ পূজা আছে। কালি দিনটো বহুতে ভাল। কালি ৰথযাত্ৰা। পূজাৰ কাৰণে বজাৰখিনিতো কৰিব লাগিব। সেই কাৰণে বজাৰলৈ গৈ আছো। এই নেৰা নেপেৰা বৰষুণত গোটেই ৰাস্তা পানী হৈ গৈছে। প্ৰথমতে লৈ লওঁ পাণ আৰু তামোলখিনি। এইখিনি লাগিবই। পাণখিনি লোৱাৰ পাছত আহি গ'লো ফল ল'বলৈ। আৰু ফল কি ধৰিব, জুইৰ নিচিনা দাম। আপেলটো ল'বই নোৱাৰি, ইমান দাম। তথাপিও পূজাৰ কাৰণেতো ল'ব লাগিবই। আপেলৰ দামটো ঠিকে আছে, বাট আপোনাৰ কোৱালিটিও ইমান ভাল নহয় এতিয়া আপেলৰ। এতিয়া ফ্ৰেছ ফ্ৰুট যদি ভাল পাব, সেইটো হ'ল আনাৰস আৰু আম। সেইখিনিয়ে মোৰ কাৰণে ভাল ফল বুলি ভাবোঁ এতিয়া। ফলখিনি লৈ ল'লো আৰু এতিয়া ল'ব যাওঁ ফুলৰ মালা। ফুলৰ মালাখিনি চাইছেনে? দেখাত কিমান ধুনীয়া লাগি আছে। মালা লৈ লওঁ ইয়াৰ পৰা ফুলৰ মালা আৰু কল লৈ ল'লো। তাৰপিছত আহি গ'লো মই গামোচা, ধুতি, গেঞ্জি এইবোৰ লাগে পুৰোহিতৰ, এইবোৰ ল'বলৈ। আৰু এইবোৰ লৈও ল'লো মই। আৰু এতিয়া মই আহি গ'লো গ্ৰ'চাৰীৰ দোকানত। ইয়াৰ পৰা মই সত্যনাৰায়ণ পূজাৰ ভোগ বনাবলৈ যিবোৰ বস্তু লাগে সেইবোৰ লৈ লওঁ। গ্ৰ'চাৰীখিনি লোৱা হৈ গ'ল আৰু এতিয়া মই আহি গ'লো পূজা সামগ্ৰীৰ দোকানত। আৰু পূজা সামগ্ৰীৰ দোকানৰ পৰা মই বাকীখিনি বস্তু লৈ লওঁ, যেনে আপোনাৰ মধু, তাৰপিছত এই শবন সামগ্ৰী আৰু বহুত কিবা কিবি লগা আছে। লিষ্ট বনাই লৈ আহিছোঁ, চব এটা এটাকে লৈ লওঁ। পুৰোহিতে ইমান দীঘল লিষ্ট দিছে যে মোৰ ইমান বস্তু মনতে নাথাকে। প্ৰায়খিনি বস্তু মই লৈ ল'লো আৰু বাকী মিঠাই, গাখীৰ আৰু কিবা কিবি লগা থাকিলে হাজবেণ্ডে লৈ আহিব। এতিয়া মই ঘৰলৈ যাওঁ। আজি নেক্সট ডে মৰ্ণিং আৰু মই ৰাতিপুৱা উঠিয়ে গা পা ধুই পূজাৰ যোগাৰখিনি কৰিবলৈ আৰম্ভ কৰি দিলোঁ। আজি সত্যনাৰায়ণ পূজা হ'ব মোৰ ছোৱালীজনীৰ ৰুমত, কিয়নো আমাৰ গোসাঁই ঘৰটো বহুতে সৰু, তাতে পূজা কৰা অসুবিধা হৈ যায়। সেইকাৰণে এইটো ৰুম চাফা কৰি কেনে এইটো ৰুমতে ধুনীয়াকৈ অলপ ডাঙৰো আছে আৰু কৰিবলৈ সুবিধাও হ'ব। মোৰ বহুতে মন আছিল যে সত্যনাৰায়ণ পূজাত চবকে মাতিম বুলি, কিন্তু মাই বেড লাক, আনশুৱানিয়াৰ এক্সাম চলি আছে, চবকে মাতিব নোৱাৰিলোঁ। পূজা সৰুকৈ কৰক বা ডাঙৰকৈ কৰক, নিয়মখিনিতো গোটেইখিনিয়ে কৰিব লাগিব। আৰু পূজাৰ চবৰে নিয়ম বেলেগ বেলেগ থাকে। জল্দি ৰেডি কৰি লওঁ, কিয়নো পুৰোহিত 9টাতে আহি যাব বুলি কৈছে। আৰু আজি দিনটো অলপ ভাল হৈ আছে, বৰষুণ নাই। বাহিৰত ক্লাউডি আছেও যদি ৱেডাৰ, কিন্তু বৰষুণ নাই। এইফালে পূজাৰ ফল এইবোৰ ধুই আছো আৰু এইফালে বান্দৰে আহি কেনে চাই আছে কি খাব পাৰি। এতিয়া টাইম হৈছে 8:45 আৰু মোৰ পূজাৰ গোটেইখিনি ৰেডি। আৰু এতিয়া পুৰোহিত আহিব আৰু পূজাত বহিব। পুৰোহিত আহি গ'ল আৰু এতিয়া পূজাৰ নিয়মবোৰ আৰম্ভ কৰিলে। এইফালে আমি পূজাত বহিছোঁ আৰু সেইফালে আমাৰ কাৰ্লিয়ে ভৌ কৰিয়ে আছে নন ষ্টপ। ঘৰত পূজা পাতিলে মনটো ইমান ভাল লাগে, যেনে শান্তিৰ পৰিৱেশ। সদায় এনেকুৱাই হৈ থাকক পৰিৱেশটো। পূজাখিনি ধুনীয়াকৈ হ'ল। এতিয়া আৰতি হৈ আছে।
আৰু আৰতিৰ পাছত যজ্ঞও হ'ব। আপোনালোকৰ মৰম আৰু ছাপোৰ্ট মোৰ কাৰণে অতিকে প্ৰয়োজনীয়। সদায় আপোনালোকে মোৰ লগত থাকিব আৰু মোৰ চেনেলত নতুনকৈ যিসকলে আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যজ্ঞখিনি ধুনীয়াকৈ হৈ আছে আৰু যজ্ঞ হোৱাৰ পাছত আমি অঞ্জলি ল'ম। আজি সত্যনাৰায়ণ পূজা ধুনীয়াকৈ হৈ গ'ল আৰু লগতে ভগৱানে চবকে কুশলে মংগলে ৰাখক। পূজা হোৱাৰ পাছত পূজাৰ মেইন প্ৰসাদ বনাই ল'লোঁ, চিনি। এতিয়া প্ৰসাদখিনি চবকে দিওঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।